বৰগাঙৰ শুকানসুঁতিত ষোড়শ প্ৰহৰ অখণ্ড হৰিনাম সংকীৰ্তন। বৰগাঙৰ শুকানসুঁতিত ২৪তম বাৰ্ষিক ষোড়শ প্ৰহৰ অখণ্ড হৰিনাম সংকীৰ্তন অনুষ্ঠান। শুকানসুঁতিস্থিত শ্ৰী শ্ৰী ৰাধাগোবিন্দ মন্দিৰ প্ৰাংগণত ১১ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিল তাৰিখলৈকে ৪দিনীয়া কাৰ্যসূচীৰে ২৪তম বাৰ্ষিক ষোড়শ প্ৰহৰ অখণ্ড হৰিনাম সংকীৰ্তন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ১১ এপ্ৰিল পুৱা ৬ বজাত গংগা স্নান কৰি আৰম্ভণি কৰা এই অনুষ্ঠান ভাগ ৪দিনীয়াকৈ ভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। এই অখণ্ড হৰিনাম সংকীৰ্তন অনুষ্ঠান ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্মীয় দলসমূহে অংশগ্ৰহণ কৰিছে। জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে এই ধৰ্মীয় অনুষ্ঠান ভাগত প্ৰতিদিনে প্ৰায় ৫ সহস্ৰাধিক ভক্ত উপস্থিত হয়। তেওঁলোকৰ ৰূপায়ণৰ বাবে উদযাপন সমিতিয়ে প্ৰসাদ ব্যৱস্থা কৰিছে। সভাপতি সম্পাদককে প্ৰমুখ কৰি উদযাপন সমিতিৰ বিষয়ববীয়াসকলে সমূহ ভক্তপ্ৰাণ ৰাইজে উপস্থিত কামনা কৰিছে। নিউজ।